আৰাৱলী পৰ্বতমালাৰ মাজত অৱস্থিত এক বিশাল দুৰ্গ, যাৰ মূল প্ৰৱেশদ্বাৰত এক সতৰ্কবাণী স্পষ্টকৈ লিখা আছে যে সূৰ্য অস্ত যোৱাৰ পাছত ইয়াত প্ৰৱেশ কৰাটো নিষিদ্ধ। এই সতৰ্কবাণী কোনোবা সাধাৰণ নিৰাপত্তাৰক্ষী বা ভয়ত থকা গাঁওবাসীয়ে দিয়া নাই। ইয়াক জাৰি কৰিছিলে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই। কিন্তু এদিন ৰাতি দুজন ডেকা ল'ৰাই এই সতৰ্কবাণীক উপেক্ষা কৰি দুৰ্গত প্ৰৱেশ কৰাৰ এক পৰিকল্পনা কৰিলে। ছিকিউৰিটি গাৰ্ডসকলৰ চকুৰ পৰা সাৰি মনে মনে তেওঁলোকে দুৰ্গত সোমাই ৰাতিটো কটোৱাৰ এক চেষ্টা কৰিলে। যিহেতু তেওঁলোক সেই ঠাইৰে আছিলে, গতিকে শৈশৱৰ পৰাই তেওঁলোকে সেই কথাটো শুনি আহিছিলে, যিয়ে এই দুৰ্গত ৰাতি কটাই তেওঁ কেতিয়াও জীৱিত অৱস্থাত উভতি নাহে। কিন্তু তেওঁলোকে বিশ্বাস কৰিছিলে যে এইবোৰ মাথো কিছু মুখে মুখে চলি অহা কাহিনীহে আছিলে। সন্ধিয়া হ'ল, সূৰ্য অস্ত গ'ল। চাৰিওফালে ঘোপ মৰা অন্ধকাৰৰ মাজত দুয়োজনে আগবাঢ়ি গৈ আছিলে দুৰ্গৰ ভিতৰলৈ। তেওঁলোকৰ হাতত থকা টৰ্চৰ পোহৰ মাত্ৰ কেইফুটমান দূৰলৈহে যাব পাৰিছিলে। এনেতে হঠাতে এজনৰ ভৰি পিছলি গ'ল আৰু তেওঁ এটা পুৰণি শুকান কুঁৱাত পৰি গ'ল। তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল। আনজনে ততাতৈয়াকৈ তেওঁক তাৰ পৰা উলিয়াই গাড়ীত উঠাই চিকিৎসালয়লৈ লৈ যাবলৈ ল'লে। কিন্তু চিকিৎসালয় পোৱাৰ আগতেই ৰাস্তাৰ এটা টাৰ্ণিঙত তেওঁলোকৰ গাড়ীখনে জোৰত এজোপা গছত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হ'ল আৰু দুয়োজন ঘটনাস্থলীতে মৃত্যুমুখত পৰিলে। স্থানীয় লোকসকলৰ মতে সেয়া কোনো সাধাৰণ দুৰ্ঘটনা নাছিলে, সেয়া আছিলে দুৰ্গটোৰ এক অভিশাপ। যিহেতু ল'ৰা দুজনে নিয়ম ভংগ কৰি ৰাতি দুৰ্গৰ মাজত থাকিছিলে আৰু সেইবাবে তাৰ মূল্য হিচাপে তেওঁলোকে নিজৰ জীৱন ত্যাগ দিবলগীয়া হৈছিলে। এয়া হৈছে ৰাজস্থানৰ আলৱাৰত থকা ভাংগৰ দুৰ্গৰ কাহিনী। এই দুৰ্গত যে কেৱল সাধাৰণ গাঁৱৰ মানুহ বা কোনোবা পৰ্যটকেই যে কিবা ভয়ানক অভিজ্ঞতা পাইছে তেনেকুৱা নহয়। বলিউডৰ শ্বাহৰুখ খান, ছলমান খানো ইয়াৰ পৰা সাৰি যোৱা নাই। আজিৰ এই ভিডিঅ'টোত ভাংগৰৰ বিষয়ে আমি বহুতো ৰহস্যজনক কাহিনী জানিম। আৰু এনেকুৱা নতুন নতুন কাহিনী আপোনালোকে লাভ কৰি থাকিবলৈ হ'লে কাহিনীচৰাক কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। শ্বাহৰুখ খান আৰু ছলমান খানৰ ব্লকবাষ্টাৰ চিনেমা কৰণ অৰ্জুনৰ বহুকেইটা দৃশ্য এই ভাংগৰ ফৰ্টতেই শ্বুটিং কৰা হৈছিলে। এই চিনেমাৰে এটা গীতৰ শ্বুটিঙৰ সময়ত অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিলে। তেওঁ অত্যন্ত ভয় লগা আচৰণ কৰিছিলে। এই কথা সেই সময়ত সকলোতে প্ৰচলিত আছিলে। 2014 চনত ৰিলিজ হোৱা আ ট্ৰিপ টু ভাংগৰ নামৰ চিনেমাখনৰ শ্বুটিঙৰ সময়তো তাৰ ডিৰেক্টৰ জিতেন পাৱাৰে আচৰিত ধৰণৰ অভিজ্ঞতা অনুভৱ কৰিছিলে। প্ৰথম দিনা চিনেমাৰ শ্বুটিং কৰিবৰ বাবে ভাংগৰ ফৰ্টলৈ যাওঁতে তেওঁৰ গাড়ীৰ ব্ৰেক ফেইল হৈছিলে আৰু এজোপা গছত গৈ খুন্দা মাৰি ৰৈ গৈছিলে গাড়ীখন। কিন্তু আচৰিত ধৰণে কিছু সময়ৰ পিছতে গাড়ীখন নিজে নিজে ঠিক হৈ গৈছিলে। আন এটা সময়ত এক ভয়ংকৰ বৰষুণৰ বাবে শ্বুটিং বন্ধ কৰি দিবলগীয়া পৰিৱেশ হৈ গৈছিলে। কিন্তু তেওঁ সোমাই গৈ ফৰ্টৰ ভিতৰত থকা এটা মন্দিৰত প্ৰাৰ্থনা কৰাৰ লগে লগে বৰষুণ তৎক্ষণাত বন্ধ হৈ গৈছিল বুলি তেওঁ দাবী কৰে। এই ভাংগৰ দুৰ্গলৈ প্ৰতি বছৰে লাখ লাখ পৰ্যটক আহে, কিন্তু সূৰ্য অস্ত যোৱাৰ পাছত এজনো পৰ্যটক আপোনালোকে ইয়াত বিচাৰি নাপায়। আন নহওক কোনো এজন ছিকিউৰিটি গাৰ্ডো ফৰ্টৰ ভিতৰত নোসোমায়। স্থানীয় লোকসকলে কয় যে ৰাতিৰ সময়ত ইয়াত নাৰীৰ কান্দোন, চিঞৰ বাখৰ, অদ্ভুত ধৰণৰ শব্দ শুনিবলৈ পোৱা যায়। সেয়ে কোনো লোকেই ইয়াত ৰাতি সোমাবলৈ নাযায়, তাৰ চাৰিওফালেও কোনো নাযায়। কিন্তু ভাংগৰৰ প্ৰকৃত কাহিনীটো মুখে মুখে চলি অহা কাহিনীবোৰতকৈও বহুত বেছি ৰহস্যময়। ইয়াৰ ইতিহাসৰ আঁৰত লুকাই আছে এক ডাঙৰ সত্য। ভাংগৰৰ ইতিহাস আৰম্ভ হৈছিলে 1500 শতিকাত। আম্বৰৰ ৰজা ভাগৱন্ত দাসে নিজৰ কনিষ্ঠ পুত্ৰ মাধু সিঙৰ বাবে এখন নতুন নগৰী গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিলে। মাধু সিং আছিলে মান সিঙৰে ভাতৃ। সেইজন মান সিং যিজন মোগল সম্ৰাট আকবৰৰ আটাইতকৈ বিখ্যাত বিশ্বাসী সেনাপতিসকলৰ এজন আছিলে। মাধু সিঙে আৰাৱলী পৰ্বতমালাৰ মাজত এক দুৰ্গ নিৰ্মাণ কৰিছিলে। এই দুৰ্গ কোনো সৰু দুৰ্গ নাছিলে, ই এখন বিশাল নগৰী আছিলে, স্বৰ্ণ খচিত ভাংগৰ, য'ত 9000ৰো অধিক ঘৰ আছিলে। ডাঙৰ ডাঙৰ বহু মন্দিৰ আছিলে। মন্ত্ৰীসকলৰ বাবে বেলেগ বেলেগ ঘৰ আছিলে। বৃহৎ বজাৰ আছিলে, য'ত বহুতো দেশৰ পৰা বেপাৰীসকলে বেহা কৰিবলৈ আহিছিলে। হাজাৰ হাজাৰ মানুহ বসবাস কৰিছিলে, ব্যৱসায় কৰিছিলে, নিজৰ জীৱন অতিবাহিত কৰিছিলে। কিন্তু আজি যদি আপুনি ভাংগৰলৈ যায় তেন্তে এটা অদ্ভুত কথা লক্ষ্য কৰিব। দুৰ্গৰ ভিতৰত থকা কোনো এটা ঘৰতে ছাদ নাই। দেৱালবোৰ থিয় হৈ আছে, গঠনবোৰো অক্ষত, কিন্তু ওপৰত আপুনি এখনো ছাদ বিচাৰি নাপায়। স্থানীয় লোকসকলে কয় যে যেতিয়াই কোনোবাই ইয়াত ছাদ বনাবলৈ চেষ্টা কৰে সেয়া তৎক্ষণাত ভাঙি পৰে। ভগ্ন দেৱাল, খালী ঘৰ, জনশূন্য পথ।
য'ত এসময়ত মানুহ বাস কৰিছিলে, পূজা অৰ্চনা কৰিছিলে, ৰজাই শাসন কৰিছিলে, সোণ ৰূপ হীৰাৰ বেপাৰ কৰা হৈছিলে, এতিয়া কেৱল শিল আৰু তাতে ঘাঁহ গজি উঠিছে। ৯,০০০ৰ অধিক ঘৰ থকা এখন জনবহুল ৰজাৰ নগৰী কেনেকৈ হঠাতে ধ্বংসাৱশেষলৈ পৰিণত হ'ব পাৰে। ইতিহাস খুচৰি চালে আমি দেখা পাওঁ, যেতিয়া মাধু সিঙে ভাংগৰ স্থাপন কৰিবলৈ আৰাৱলী পৰ্বতৰ মাজৰ এই বিশাল নিজান ঠাইক নিৰ্বাচন কৰিছিলে, তেতিয়া সেই অঞ্চলত বাবা বালুনাথ নামৰ এজন সিদ্ধ যোগীয়ে ধ্যান কৰি আছিলে। মাধু সিঙে তেওঁৰ পৰা দুৰ্গ নিৰ্মাণৰ অনুমতি বিচাৰিছিলে। বালুনাথ বাবাই অনুমতি দিলে, কিন্তু তেওঁ ৰজাৰ আগত এটা চৰ্ত ৰাখিলে যে দুৰ্গৰ উচ্চতা কেতিয়াও ইমান ডাঙৰ হ'ব নালাগিব যাতে ইয়াৰ ছাঁ আহি বালুনাথ বাবাৰ আশ্ৰমৰ ওপৰত পৰে। যদি তেনে হয় তেতিয়া কিন্তু সমগ্ৰ নগৰী তৎক্ষণাত ধ্বংস হৈ যাব। ৰজা মাধু সিঙে বাবাৰ এই চৰ্ত মানি লৈছিলে। সেয়ে তেওঁ আৰম্ভণিতে দুৰ্গটো মাত্ৰ 4 মহলীয়াকৈ নিৰ্মাণ কৰিছিলে, যাতে দুৰ্গৰ ছাঁ কোনো ধৰণে গৈ বাবাৰ আশ্ৰমত নপৰেগৈ। কিন্তু পাছত মাধু সিঙৰ নাতি আজব সিঙে এই দুৰ্গটো 7 মহলীয়া কৰি নিৰ্মাণ কৰি তুলিলে, আৰু যাৰ ফলত বাবাৰ আশ্ৰমখন দুৰ্গৰ ছাঁৰে ঢাকি পেলালে। মাধু সিঙৰ একমাত্ৰ চৰ্ত তেওঁ নাতি আজব সিঙে ভংগ কৰিছিলে, আৰু জনশ্ৰুতি অনুসৰি সেই মুহূৰ্তৰ পৰাই ভাংগৰত ধ্বংস আৰম্ভ হৈছিলে। অনাহকত মানুহৰ মৃত্যু হৈছিলে, ৰজাৰ নিজৰ মাজতে খামখিয়ালিৰে নধৰা হৈছিলে। আজব সিঙৰে নাতি আছিলে ৰাজকুমাৰী ৰত্নাৱতী, যাৰ সৌন্দৰ্যৰ কথা দেশে বিদেশে বিয়পি পৰিছিলে। ৰাজকুমাৰী ৰত্নাৱতী কেৱল সুন্দৰীয়েই নহয়, তেওঁ অস্ত্ৰ চালনা, ঘোঁৰা চালনা সকলোতে পাৰ্গত আছিলে আৰু যথেষ্ট জ্ঞানী আছিলে। বহুতো ৰজাই ৰাজকুমাৰী ৰত্নাৱতীক নিজৰ ৰাণী কৰিবলৈ বিচাৰিছিলে। দেশে বিদেশে ঘূৰি ফুৰা সিংহিয়া নামৰ এজন তান্ত্ৰিকৰ চকু ৰাজকুমাৰী ৰত্নাৱতীৰ ওপৰত পৰিল। সিংহিয়া কলা যাদুত অত্যন্ত পাৰদৰ্শী আছিলে। সিংহিয়াই জানিছিলে যে এজন তান্ত্ৰিকক ৰাজকুমাৰী ৰত্নাৱতীয়ে কেতিয়াও গ্ৰহণ নকৰে, সেয়ে তেওঁ কলা যাদুৰ আশ্ৰয় ল'লে। সিংহিয়াই বিচাৰ খোচাৰ কৰি ৰাজকুমাৰীৰ বিষয়ে গম পাইছিল যে ৰাজকুমাৰীৰ সুগন্ধি বা আতৰৰ ওপৰত দুৰ্বলতা আছে, আৰু সদায় ৰাজ্যৰ এখনেই দোকানৰ পৰা ৰাজকুমাৰীয়ে সুগন্ধি দ্ৰব্য কিনিছিলে। এদিন ৰাজকুমাৰীৰ বিশ্বাসী দাসীজনীয়ে সেই সুগন্ধি দোকানখনৰ পৰা আতৰ কিনিবলৈ যাওঁতে সিংহিয়াই সুযোগ পালে। তেওঁ গোপনে সুগন্ধি বটলটোক প্ৰেমৰ যাদুত পৰিণত কৰিলে। তেওঁৰ পৰিকল্পনা আছিলে যে যেতিয়া ৰাজকুমাৰীয়ে সেই সুগন্ধি ব্যৱহাৰ কৰিব তেতিয়া তেওঁ সিংহিয়াৰ প্ৰেমত পৰিব। কিন্তু ৰত্নাৱতীৰ চোৰাংচোৱাই তেওঁক এই খবৰ আগতেই জনাই দিলে, আৰু ৰত্নাৱতীয়ে এই ষড়যন্ত্ৰ বুজি উঠিলে। সেয়ে তেওঁ বটলটো এটা ডাঙৰ শিলৰ ওপৰত ভাঙি পেলালে। সিংহিয়াৰ কলা যাদুৱে লগালগ কাম কৰিলে, কিন্তু ৰত্নাৱতীৰ ওপৰত নহয়, সেই প্ৰকাণ্ড বিশাল শিলটোৰ ওপৰত। যাদুময় শিলটো যেন তৎক্ষণাত সিংহিয়াৰ প্ৰেমত পৰি গ'ল। শিলটো ঘূৰি ঘূৰি সিংহিয়াৰ ফালে বাগৰি গ'ল, আৰু তেওঁক থেতালি হেঁচা মাৰি ধৰি হত্যা কৰিলে। মৰাৰ আগমুহূৰ্তত সিংহিয়াই অভিশাপ দিলে, এই সমস্ত দুৰ্গ ধ্বংস হৈ যাব, মন্দিৰবোৰৰ বাদে একোৱেই ৰক্ষা নাপাব, ৰাজপ্ৰসাদত থকা কোনো মানুহে জীয়াই নাথাকিব, ৰাজ্যখনৰ সকলো মানুহ মৰি যাব, আৰু তেওঁলোকৰ পুনৰ জন্মও নহ'ব। তেওঁলোকৰ আত্মাসমূহ ইয়াৰ ভিতৰতেই বন্দী হৈ থাকি যাব। আৰু তাৰ পাছৰ বছৰেই ভাংগৰ আৰু আজবগড়ৰ মাজত এক ভয়ানক যুদ্ধ হৈছিলে। বহুতো মানুহৰ মৃত্যু তেতিয়াই হৈ গৈছিলে। ৰাজকুমাৰী ৰত্নাৱতীৰো সেই তেতিয়াই মৃত্যু ঘটিলে। ভাংগৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গুচি গ'ল, আৰু স্থানীয় লোকসকলে বিশ্বাস কৰে যে ৰত্নাৱতী, তান্ত্ৰিক সিংহিয়া আৰু সেই সময়ত মৃত্যু হোৱা বহু লোকৰ আত্মা ভাংগৰ দুৰ্গৰ ভিতৰতেই ঘূৰি ফুৰে। সেয়ে তেওঁলোকে ৰাতি কেতিয়াবা মহিলাই কন্দাৰ শব্দ শুনে, কেতিয়াবা বিয়াৰ বাদ্য শুনে, কেতিয়াবা পাৱেল পিন্ধি কোনোবাই ঘূৰি ফুৰাৰ শব্দ শুনে, কেতিয়াবা খাৰু ভঙাৰ শব্দ শুনে, আৰু কেতিয়াবা যেন কোনোবাই সহায় বিচাৰি কাৰোবাক চিঞৰি থকাৰ শব্দ শুনে। বহু পৰ্যটকে দাবী কৰে যে সেই দুৰ্গৰ ভিতৰত ঘূৰি ফুৰোতে তেওঁলোকৰ অনুভৱ হয় যেন কোনোবাই তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰিছে। কোনো উৎস নথকাৰ পাছতো ক'ৰবাৰ পৰা যেন বতাহত ভাহি আহে সুগন্ধিৰ গোন্ধ। নৃত্যশালাৰ ওচৰত যেন কোনোবাই ঘণ্টা আৰু পাৱেল বজাই নাচি থাকে। আৰু এই দুৰ্গৰ যিসকল ছিকিউৰিটি গাৰ্ড তেওঁলোক কেতিয়াও ৰাতি ভিতৰলৈ নোসোমায়। কোনোবাই দাবী কৰে যে বিজ্ঞানীসকলে দুৰ্গত কোনো যন্ত্ৰ স্থাপন কৰিছিলে আৰু তাত নিগেটিভ এনাৰ্জি ধৰা পেলাইছিলে। ভাংগৰৰ সম্পূৰ্ণ ইতিহাসটো চালে আমি মাত্ৰ দেখা পাওঁ চাৰিওফালে কেৱল মৃত্যু। ৰজা, ৰাণী, ৰাজকুমাৰী, প্ৰজা সকলোৰে ইয়াত কেৱল মৃত্যুৱেই হৈছে। আৰু সেইবাবেই ৰাজস্থানৰ এই ৰাজপ্ৰসাদটো ভয়ানক এই কাহিনীসমূহৰ বাবেই বিখ্যাত। বহুতো গৱেষকে এই দুৰ্গত বিভিন্ন সময়ত অধ্যয়ন কৰিছিলে,
কিছুমানে ভূত আছে বুলি কয়, কোনোবাই একোৱেই নাই বুলি কয়। ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ প্ৰতিষ্ঠাপক গৌৰৱ তিৱাৰীও এই দুৰ্গলৈ গৈছিল অধ্যয়নৰ বাবে, কিন্তু তেওঁ ইয়াত বিশেষ একো নাপালে। হয়তো এই ঠাইত কোনোবাই কিবা অস্বাভাৱিক বস্তু অনুভৱ কৰাটো সঁচা হ'ব পাৰে, কিন্তু সেই কাহিনীবোৰ এটা জেনেৰেশ্যনে আনটোক কৈ আহোঁতে প্ৰতিবাৰে অধিক নাটকীয় হৈ পৰে। আমি মানুহ, আমাৰ মনবোৰ সদায় কাহিনীৰ প্ৰতি আকৰ্ষিত হয়। আজিৰ তাৰিখতো লাখ লাখ মানুহ ভাংগড়লৈ যায় ভূত বিচাৰিবলৈ। হয়তো ভাংগড়ৰ আটাইতকৈ ডাঙৰ ভূতটো কোনো আত্মা নহয়, ই মানুহৰ কল্পনা আৰু ভয় হ'ব পাৰে। আপুনি কি ভাবে বাৰু? কমেণ্ট কৰি আমাক জনাবচোন।